फ्रेंड्स আজি আপোনালোকক মই চিকেন ড্ৰাই ফ্ৰাই দেখুৱাম চিকেন ড্ৰাই ফ্ৰাই বনাবৰ কাৰণে ইয়াত মই আদা নহৰু পেষ্ট দিম আৰু মই লগতে ইয়াত কেঁচা জলকীয়া দুটা দি দিছোঁ ইয়াত মই আদা নহৰু পেষ্টটো 2 চামুচ দিম 1 চামুচ দিছোঁ আৰু 1 চামুচ দিম অনুযায়ী মই নিমখ দিছোঁ অলপমান হালধি দিছোঁ অলপ ৰেড চিলি গুড়ি দিছোঁ এইখিনি ইয়াত অলপমান তেল দিম মই 4 চামুচ মান দিম ইয়াত 2 চামুচ 3 চামুচ 4 চামুচ মই মিঠাতেল দিছোঁ ইয়াতে এখন ডাঙৰ চামুচে মই জিৰা গুড়ি দিছোঁ অলপ অকমান গৰম মছলা দি দিছোঁ ইয়াতে আৰু অকমান মিট মছলা দি দিছোঁ এখন চামুচে মই অকমান কৰ্নফ্লোৰ দি দিছোঁ এনেকুৱা সাইজৰ নেমু দুটুকুৰা দিম মই ইয়াত ৰস তাৰ পিছত মই 30 মিনিটৰ কাৰণে ৰাখি দিম এতিয়া এখিনি ভালকে মিক্স কৰিম ভালকে মিক্স কৰি এখিনি মই 30 মিনিটৰ কাৰণে ৰাখি দিম এখিনি 30 মিনিটৰ কাৰণে ৰাখি থৈছোঁ এতিয়া এখিনি মোৰ 30 মিনিট হৈ গ'ল এতিয়া মই ফ্ৰাই কৰিম এখিনি আপোনালোকক দেখুৱাই আছোঁ ফ্ৰাই কৰোঁতে মই তেলত দি দিম ঠাইলৈ অলপ গৰম হৈ লওক গৰম হৈ গ'ল এতিয়া মই ইয়াত তেল দি দিম তেলটো অলপ সৰকে দিব লাগিব আৰু ভালকে গৰম হ'ব লাগিব তেলখিনি খিনি ভালকে গৰম হৈ গ'ল মই এটো ডাঙৰ সাইজৰ দুটা পিয়াজ লৈছো মিক্সাৰত ভালকে মাৰি লৈছো এতিয়া মই এই পিয়াজৰ পেষ্টটো ইয়াত দি দিম এখিনি দিয়া হৈ গ'ল ইয়াত মই অলপ নৰসিংহ পাত দি দিম আদা নহৰু পেষ্টটা মই দিম ইয়াত 1 চামুচ দিছিলোঁ এখিনি অলপ টাইম লৰাই থাকিম এতিয়া অলপ টাইম লৰাই থাকিম অকমান ব্ৰাউন কালাৰ হৈ লব তাৰ পিছতহে মই মাংসখিনি দিম এই দি যাম ইয়াত দিয়া হৈ গ'ল এখিনি মই লৰাই থাকিম এতিয়া এতিয়া আকৌ অকমান ইয়াত নিমখ দি দিছোঁ সোৱাদ অনুযায়ী অথনি অলপ দিয়া হৈছিলে কাৰণে এতিয়া অলপ কমকে দিয়া হৈছে গেছটো বেছি সিমত থব নালাগে অকমান সিমত থলে হয় যেহেতু এখিনি ড্ৰাই ফ্ৰাই কৰিব লাগিব মই মিনিটৰ কাৰণে মই কভাৰ কৰি থম মিনিট হৈ গ'ল এতিয়া আকৌ এবাৰ লৰাও অলপ টাইম কভাৰ কৰি থব লাগিব আকৌ অলপ টাইমৰ কাৰণে কভাৰ কৰি থম 5 মিনিট মানৰ কাৰণে আৰু গেছটো বেছি সিমত ৰাখিব নালাগে অলপ সিমত ৰাখিলে হৈ যায় এখিনি 5 মিনিট হৈ গ'ল আকৌ এবাৰ চেক কৰিছোঁ মোৰ হৈয়ে গৈছে চিকেন ড্ৰাই ফ্ৰাই চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো এখিনি মোৰ হৈয়ে গৈছে আৰু 5 মিনিট মান ভাজিলে হৈ যাব এতিয়া মই কভাৰ নকৰো অলপ টাইম লৰাই থাকিম চিকেন ড্ৰাই ফ্ৰাই খিনি মোৰ হৈ গৈছে এখিনিতে মই নমাম আপোনালোকক মই পিছৰখিনি দেখুৱাই আছোঁ
এইখিনি মোৰ চিকেন ড্ৰাই ফ্ৰাই হৈ গ'ল। চাওকচোন ইমান ধুনীয়া হৈছে দেখাত আৰু খাবলৈও বিৰাট টেষ্টি লাগে এনেকৈ বনালে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন এবাৰ। আৰু মাংস এপিচ মই দেখুৱাই দিছোঁ, ইমান ধুনীয়া হৈছে চাওকচোন দেখাটো। বিৰাট ভাল লাগে এনেকৈ খাই, আপোনালোকেও এনেকৈ খাই চাবচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।